কেনেকুৱা গ'ল আজি আজি দিনটো কেনেকুৱা গ'ল? বহুত ধুনীয়া। অকল এটাই দূৰ লাগিছে। কোনোবাই কোনোবাই পাত্তা দিয়া এইফালে আপোনাৰ কোনোবাই পাত্তা নিদিয়াকৈ আছে নেকি? নাই, মোৰ একো অসুবিধা নাই এইবিলাকত। অঁ ৰুমমেটৰ এইবিলাক কাহিনী কি হ'ব আৰু এইবিলাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি যিহেতু ফাগুনৰ প্ৰথমটো বুধবাৰ, সেইবাবে মিচিং জনগোষ্ঠীসকলৰ বাবে এই প্ৰথমটো বুধবাৰ বহুত গুৰুত্বপূৰ্ণ। যিহেতু প্ৰথমটো বুধবাৰত আলি আই লৃগাং উদযাপন কৰা হয় আৰু মিচিং জনগোষ্ঠীৰ এইটো এটা বসন্ত উৎসৱ বুলিও জনা যায়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মিচিং ভাষাত আলি মানে হ'ল শস্যৰ বীজ, আই মানে হ'ল ফল আৰু লৃগাং মানে হ'ল সিঁচিবলৈ আৰম্ভ কৰা। অৰ্থাৎ আলি আই লৃগাং মানেই হ'ল শস্য সিঁচাৰ প্ৰথম দিন।
এতিয়া ছাৰ বাইদেউসকলক সম্ভাষণ জনোৱা হ'ব লগতে গুমৰাগ টিমটো নাচিব আমাৰ মিচিং জনগোষ্ঠীৰ এগৰাকী অৰ্পকেৰে সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছে ৰুমমেটৰ ভাগত পৰিছে এই চকীটোকে দি দিলে চিএম ছাৰ हाँ मेरा फोन से ले स्टोरेज नहीं है क्या है
लगा यही रिटर्न यही चला जाएगा पास डर जाएगा कौन चलिए सब अभी सब
গান অসমীয়া গান নেকি অমিত পাগো হিবালে যোৱা নাচা Pazi bagadu, oh, di ho,
চাচনি কলিয়া পানীত মোৰে ঘৰ মোৰে চহৰৰে ছোৱালী লখুৱা জীয়াৰী ল'ব লাগিব মৰম চেনেহ পাৰিব জানো বোৱাৰী হ'বলে মেখেলা চাদৰ পিন্ধি পাৰিব জানো হ'বলে তুমি লখিমী মিচিং মানুহ আছেতো বৰ্তমান খোৱা বোৱা চলি আছে আজি আলি হোৱাৰ বিষয়ে আপোনালোকে কি ক'ব মানে দিনটো কেনেকুৱা লাগিলে সেইটো কোৱা বহুত বেছি ভাল লাগিলে দিনটো আৰু ভালে বেয়াই গ'ল আৰু কেনেকুৱা গ'ল আজি দিনটো কেনেকুৱা গ'ল বহুত ধুনীয়া অকল এটাই দূৰ লাগিছে কোনোবাই কোনোবাই পাত্তা দিয়া এইফালে আপোনাৰ কোনোবাই পাত্তা নিদিয়াকৈ আছে নেকি নাই মোৰ একো অসুবিধা নাই এইবিলাকত অঁ ৰুমমেটৰ এইবিলাক কাহিনী কি হ'ব আৰু এইবিলাক